प्रतिभा किसी परिचय की मोहताज नहीं होती, इसे एक बार फिर साबित कर दिखाया है हाजो के रामदिया क्षेत्र की बेटी जेस्मिन चौधरी ने। जेस्मिन ने गुवाहाटी विश्वविद्यालय से असमिया विभाग में स्नातकोत्तर माँ की परीक्षा में प्रथम श्रेणी में प्रथम स्थान फर्स्ट क्लास 1 स्टोन प्राप्त कर पूरे क्षेत्र का नाम रोशन किया है। খুবেই ভাল লাগিছে, খুবেই আনন্দিত হৈছোঁ। যিখিনি কষ্ট কৰিছিলোঁ তাৰ ফল পাইছোঁ, সেইবাবে খুবেই সুখী হৈছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ পৰা প্ৰথম স্থান লাভ কৰিছোঁ। মোৰ নামটো জেচমিন চৌধুৰী, ৰামদিয়া কাজিপাৰা। এই সাফল্যৰ আগত মোৰ মা, দেউতা, মোৰ পৰিয়ালবৰ্গ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, যিয়ে মোক এই বাটত সহায় সহযোগিতা আগবঢ়াইছে, তাৰ লগতে মোৰ ভাইটি, যিয়ে মোক সকলো ক্ষেত্ৰতে আগবঢ়াই নিছে, এনিটাইম মোৰ লগতে থাকে, কিবা এটা বিচাৰে। ভৱিষ্যত মই শিক্ষকতা বৃত্তিটোৱে ল'ব বিচাৰোঁ, যাতে আগবাঢ়ি যাব পাৰোঁ। সকলোৱে আশীৰ্বাদ কৰিব, ভালদৰে যাতে আগবাঢ়ি যাব পাৰোঁ। হয়, এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ মন আছে, তাকেই সপোন দেখিছোঁ আৰু।